हेलो वेलकम टू माय चैनल मैं जिसबार आपलोक मोर चैनल पुनर्बार स्वागत जानाइছোঁ। আজি मैं रेडी समय এটা হোৱা নাই ভালকৈ ওলাবলৈ আছে। বাৰ্থডে এটা আছে স্কুলত, চ' বাৰ্থডেটো খাবলৈ যোৱা এই লগৰ এইকেইদিন মানে আমাৰ স্কুলত মানে অকল বাৰ্থডে চাৰ্থডেবিলাক চলিয়ে থাকে আৰু লগৰ ল'ৰা ছোৱালীৰ লগত বাৰ্থডেহে আমিও খাবলৈ পাওঁ আৰু চ' ওলাওঁ আৰু যাওঁ। তো বাকী আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব দেই। aisenge gusi aha aisenge gusi aha মই আইতাক মাতিলা নাই তুমি? aisenge গুচি আহা। আহা গুচি আহা বেটি। ডাঙৰলে বুলি বলা খাব aisenge মনে মানে খোৱা বস্তু ক'ত কি আছে দেখাই পছাগে। মাথা দুখ পালে নিজে ধুমে গৈ aisenge গুচি আহা, গেছৰ ওচৰত নাথাকে। বাতি এটা লৈ নিজৰ যোগাৰ নিজে কৰি লৈছে। গোটেই বুনিয়া ভুজিয়া খাই আছে দেই আনি আনি।
পিন্ধুৱাই দিব লাগিব সোমাই যাব ক'ত সোমাব এতিয়া আমাৰ পৰা ব্ৰকলি হৈছে সেইদিনা ছিঙি নিলে ফুলকবি আৰু ব্ৰকলি তো সেইদিনা ছিঙোতে দেখাবলৈ নহ'ল এতিয়া দেখাইছোঁ সেইখিনি হৈ আছে চিনি পখিলা তাৰপিছত সেয়া লাই শাকৰ গোটেই ফুল ওলালেগৈ আৰু কিমান খাম আৰু খাই খাই আমনি লাগিলে বন্ধাকবি আছে ফুলকবি আছে এইবোৰ ছিঙি নিয়া হ'ল তাৰপিছত ওলকবি বাকীবোৰতো আগতে দেখিছে আপোনালোকে আৰু ফুলকবি এতিয়া দুপা ওলাই আছে বাকী সেইদিনা ছিঙি নিলে সেইবিলাক এতিয়া মই আহিছোঁ ধনিয়া ছিঙিবৰ কাৰণে আমাৰ বাৰীৰ একমাত্ৰ পালেংজোপা এজোপাই পালেং আছে কিন্তু তাৰ পৰা ইমান গাল পালেং শাক ওলাইছে দেখিছে নাই ইমান ডাঙৰ ডাঙৰ তাৰপিছত আজি দাইলটো মানে ৰদৈ আৰু ধনিয়া ৰদৈ ধনিয়া আৰু পালেং দি বনাম আজি বাৰ্থডে আছিলে তাৰপাছত দেখিলে আপোনালোকে তো মই মানে পাৰ্চেল কেইটামান অৰ্ডাৰ দিছিলোঁ আকৌ মিছ'ৰ পৰাই সেই আগৰ কাপোৰখিনি পিছতে মানে দিছিলোঁ একেলগে নিচিনা তো মোৰ প্ৰথম হৈছে বেটি সেইটো লৈ আনাচোন সেইটো পাৰ্চেলটো লৈ আনা ওপৰত আছে বিছনাখনতে চেনেল খুলি যোৱা তো ইয়াৰ এনেকুৱা 4টা বক্স আহিছে য'ত ইয়াত মানে আণ্ডাৰগাৰ্মেণ্টছো থ'ব পাৰি আণ্ডাৰগাৰ্মেণ্টছ থ'ব পাৰি আৰু মানে কসমেটিক বস্তু ভৰাই থ'ব পাৰি ধুনীয়া বক্সত তো মই ভাবিলোঁ এটাত মানে অলৰেডি মই কসমেটিক ক্ৰীম চ্ৰীম থৈ দিছোঁ তো এনেকুৱা 4টা বক্সেছ আহিছিলে মই অলৰেডি খুলিলোঁ পাৰ্চেলটো তাৰপাছত ধুনীয়া হ'ল চব তোমাৰ Thank you, Mama. ৱেলকাম বেটি মই আনি দিছিলোঁ দেউতাৰ লগত গৈছিলোঁ শ্বপিং কৰিবলৈ তোমালৈ লৈ আহিলোঁ তো আৰু এটা আহিলে শ্ব'পিচ এইটো মানে মই ভিডিঅ' এটা বনাই থৈছিলোঁ দেখাম বাৰু ইয়াত মানে ধূপটো দি দিলে ধুনীয়াকৈ হাৱাটো গৈছে মই যোনদিনা কৰিছিলোঁ সেইদিনা খালি বহুত বেছি বতাহ মাৰি আছিলে যে সেইটো কাৰণে ইমান হেৰি নহ'ল বহুত বেছি ধুনীয়া লাগে তো এইটো সজাবৰ কাৰণে আনিলোঁ পাৰ্চেলটো এইমাত্ৰ খুলিছিলোঁ তাৰ পাছত আৰু আহিলে পাৰ্চেল যদি এইটো লৈ আনা এনেকুৱাটো লৈ আনা এনেকুৱাটো লৈ আনা নালাগে নিদিয়ে এনেকুৱা 3টা আহিলে যোনটো ষ্ট'ৰেজৰ কাৰণে ক্লথ ষ্ট'ৰ কৰিবৰ কাৰণে আহিলে মানে কাপোৰবিলাক জাপি থ'লে ইমান বেছি বেয়া হৈ যায় খেলি মেলি হৈ যায় তো মই ধুনীয়াকৈ ৰাখিবৰ কাৰণে মই এনেকুৱা অৰ্ডাৰ দিলোঁ কম্বৰ আছিলে মিছ'ৰে হয় 3টা আহিলে কাপোৰ ধুবলৈ বহুত ধুনীয়া এটা আইছেঙে থেংক ইউ কৰি পেলাই লৈ গুচি গ'লগৈ বহুত ভাল হ'ব যেন লাগিছে মানে খুলিলোঁ আৰু পেকেজটো এনেকুৱা 2টা আহিলে আৰু 3টা আহিছে এনেকুৱা সেইটোও লৈ গুচি গ'লগৈ ভাল হয় এতিয়া হয় মই এইটো খোলাই নাপাওঁ খুলি চাওঁচোন আমাৰ আগতে খুলি চাওঁ ন এতিয়ালৈকে খুলিছোঁ চবে একেলগে ন এইটো একে কাপোৰ ধুবলৈ মানে বঢ়িয়া হ'ব আৰু খালি এয়া দামটো অকণমান মানে 400 চামথিং লৈছে এনেকুৱা মানে বেছি কাপোৰ নোজুৰে অলপ জুৰিব এটা দুটা জুৰিব তো এনেকুৱা মানে বহুত আনিব লাগিব তেনেকৈ হ'লে ইউজ কৰি চাওঁ 3টা মানে ইউজ কৰি চাওঁ যদি বোলে কামত দিছে তেতিয়াহে তাৰপিছত এনেকুৱা মেট ল'লোঁ এনেকুৱা মেট এখন দীঘল মেট আৰু বাকী 4খন মেট এখন মেট মই অলপ খুলি দি থৈ আহিলোঁ এইটো খোলাই নাই তাতে 4খন মেট আছে মানে 5খন আছে এইকেইখন সৰু 5খন মেট আহিছিলে এনেকুৱা এতিয়া ৰ'দত দি থ'ম আৰু দৌৰৰ আগত লাগে বিচনাৰ ওচৰত লাগে ইমান নহ'লে লেতেৰা হৈ যায় আৰু আমাৰ এই বিশেষকৈ মানে ভৰি চৰি নোমোচাকৈ হেৰি কৰি দিয়ে যে বহুত প্ৰব্লেম হৈছে সেইকাৰণে মানে অৰ্ডাৰ দিলোঁ আৰু কম হেৰিতে পাইছোঁ তো আপোনালোকৰ কাৰণে মানে মই লিংকটো দি দিম বাৰু দেই এতিয়া ল'বলৈ সুবিধাও মানে ভাল মিছ'ত এই বস্তুবিলাকৰ বাজেটটো বহুত ভাল পায় মিছ'ত এই শ্ব'পিচটো এতিয়া এমেজনত মই অকণমান দামত পাইছিলোঁ এইটো অকণমান ঠিকে আছে এতিয়া ইয়াত এনেকৈ ৰাখিব পাৰিম আৰু ধুনীয়াকৈ হয় নাই ভাল লাগিব তাৰপিছত এইবিলাক আৰু ভৰি মুচিবৰ কাৰণে এইবিলাক ষ্ট'ৰ কৰিবৰ কাৰণে অলৰেডি মই এটা ইউজ কৰিলোঁ এইকেইটা আপোনালোকক দেখাম বুলি মানে মই ইউজ কৰা নাছিলোঁ থৈ দিছিলোঁ
বাইদেউ গোটেই কাপোৰ অলৰেডি ভৰা লাগে ঠিক আছে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আকৌ লগ পাম নতুন এটা ব্লগৰ লগত বাই বাই চি ইউ আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিওঁ বাই বাই কোৱাৰ পাছতহে মনত পৰে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নতুনকৈ আপুনি ছাবস্ক্ৰাইব কৰি দিব দেই আৰু ভিডিঅ'টো সকলোকে চাই বহুত থেংক ইউ আৰু মানে মই মানে আৰু ইউজফুল কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম দেই আপোনালোকক বাই বাই দিলোঁ মই মিছ'ৰ পৰা অনলাইন ইমান ধুনীয়া কিউট লাগিছিলে ফটোখন চাওঁতে ধোঁৱা বৈ থাকে কিন্তু এতিয়ালৈকেচোন মই ধোঁৱা তেনেকৈ দেখাই নাইচোন জানো ঠগি খালোঁ নেকি অ' আহিছে ভাল লাগিছে আহিছে অ' ধুনীয়া লাগিছে চোৱা মাইনা আহিছে চোৱা ঠগ নাই তেনে ভালেই লাগিছে ধুনীয়া লাগিছে সেইফালে হাৱা মাৰি আছে যে ইফালে গুচি গৈছেগৈ মিছ'ৰ হাৱা মাৰি দিছে কি কৰিছা বেটি ৱাও আইছেঙে আমাৰ পেইণ্টিং কৰিছে দেই এইটো মই আঁকিছোঁ এইটো আইছেঙে আঁকিছে কোনটো বেছি ভাল লাগিছে